ভনিতাছ কিটচেনলৈ মই ভনিতাই আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ঘৰতে কেনেকৈ হোটেলৰ দৰে খুৰমা তৈয়াৰ কৰিব পাৰি তাৰে এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ইয়াৰ বাবে আমাক লাগিব 2 কাপ ময়দা, 2 কাপ চেনি, আধা কাপ ৰিফাইন আৰু কুহুমীয়া পানী। মই যিটো কাপেৰে ৰিফাইনৰ জোখ লৈছোঁ সেইটো কাপেৰে ময়দা আৰু চেনিৰো জোখ লৈ লৈছোঁ। মোৰ পিছৰ ভিডিঅ'বোৰ চোৱাৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া মই এটা পাত্ৰ লৈ লৈছোঁ আৰু ইয়াতে মই ময়দাখিনি দি দিছোঁ। লগতে মই দি দিছোঁ ৰিফাইন আধা কাপ। এতিয়া এইখিনি মই ভালদৰে মিক্স কৰি ল'ম। এইখিনি আঙুলিৰ আগেৰে ভালদৰে মিক্স কৰি ল'ব লাগে। তাৰ পিছত মোৰ মিক্স কৰা হৈ গ'ল। এতিয়া কুহুমীয়া পানীৰে এটা মই ডো বনাই ল'ম। এয়া মোৰ ডোটো তৈয়াৰ হৈ গ'ল। এতিয়া 10 মিনিটৰ কাৰণে থৈ দিম। 10 মিনিট হৈ গ'ল। এতিয়া এইখিনি মই ৰুটি আকাৰত বেলি ল'ম। এইখিনি বেলতে গোটেই পাতল কৰিব নালাগে, অলপ ডাঠ কৰি ৰাখিব লাগে। মই এইখিনি 1-1.5 চেণ্টিমিটাৰ ডাঠ কৰি ৰাখিছোঁ। এতিয়া এইখিনি মই খুৰমা আকাৰত কাটি ল'ম। এইখিনি মোৰ কটা হৈ গ'ল। এতিয়া কেৰাহীত তেল দি দিছোঁ মই। তেলখিনি গৰম হৈছে নে নাই মই চেক কৰি চাম। এয়া চাওক, খুৰমাৰ টুকুৰাটো বুৰবুৰণি উঠি ওপৰলৈ উঠি আহিছে। এইখিনি খুৰমা ভাজিব পৰাকৈ তেলখিনি গৰম হৈছে। এতিয়া মই ইয়াত খুৰমাখিনি দি দিছোঁ। তেলখিনি বহুত গৰম হ'ব নালাগে। বহুত গৰম হ'লে খুৰমাখিনি বাহিৰৰ ফালে সিজি যাব, কিন্তু ভিতৰৰ ফালে ভালদৰে নিসিজিব। এইখিনি সময়ত গেছটো মই লো টু মিডিয়াম ফ্লেমত ৰাখিছোঁ। যদি ভিডিঅ'টো চাই মোৰ ভাল পাই লাইক কৰিব। এতিয়া এইখিনি মই ভালদৰে লৰাই দিম। আৰু এইখিনি ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। এইখিনি ৰঙচুৱা হৈছে। এইখিনি ভালদৰে ভিতৰৰ ফালেও সিজি গৈছে। এতিয়া এইখিনি মই নমাই দিম। এইখিনি মই নমাই দিলোঁ। এতিয়া মই চেনিৰ চিৰাপখিনি তৈয়াৰ কৰিম। ইয়াৰ বাবে মই লৈছোঁ 2 কাপ চেনি আৰু লগতে দি দিছোঁ আধা কাপ পানী। গেছটো মই লো টু মিডিয়াম ফ্লেমতে ৰাখিছোঁ। এতিয়া মই এইখিনি ভালদৰে লৰাই থাকিম। এয়া চেনিখিনি লাহে লাহে গলিবলৈ আৰম্ভ কৰিছে। চেনিখিনি ভালদৰে উতলিছে। গোটেই চেনিখিনি পানীলৈ ৰূপান্তৰিত হৈ গৈছে। এতিয়া এইখিনি মই চেক কৰি চাম। 2টা আঙুলিৰ মাজত লৈ মই এইখিনি চেক কৰি চাইছোঁ। চাওক, এডাল তাঁৰ ওলাইছে। এইখিনি সময়তে মই গেছটো অফ কৰি নিদিওঁ। কিছু সময় আকৌ লৰাই থাকিম। এয়া চেনি পানীখিনি ডাঠ হৈছে, অলপ ডাঠ হৈছে। এতিয়া মই এইখিনি আৰু লাৰি নাথাকোঁ। মই গেছটো এইখিনি সময়তে অফ কৰি দিছোঁ। এতিয়া খুৰমাৰ টুকুৰাকেইটা মই ইয়াতে দি দিম। এইখিনি সময়ত গেছটো অফ আছে। আৰু এতিয়া এই খুৰমাৰ টুকুৰাকেইটা মই চেনিৰ চিৰাপখিনিৰ সৈতে লৰাই থাকিম। এইখিনিত অকণমান টাইম লাগিব। যেতিয়ালৈকে চেনিৰ চিৰাপখিনি চেনিগুৰি হৈ গোটেই খুৰমাতে লাগি নাযায়, তেতিয়ালৈকে মই এইখিনিকৈ লৰাই থাকিম। এয়া চেনিৰ চিৰাপখিনি ডাঠ হ'বলৈ লৈছে।
কিছু সময় আৰু লাৰি থাকিব লাগিব। এয়া চেনি চিৰাপখিনি চেনি গুড়ি হৈ গোটেই খুৰমাতে লাগি গৈছে। এয়া হৈ গ'ল আৰু মই লাৰিব নালাগে। এয়া হৈ গ'ল। এতিয়া এই খুৰমাৰ টুকুৰাকেইটা মই ডিছ এখনত লৈ ল'লোঁ। এয়া খুৰমাৰ টুকুৰাকেইটা মই এনেকৈ লৈ লৈছোঁ। চাওঁ দেখিবলৈ কিমান ধুনীয়া হৈছে। আৰু যিখিনি চেনি বাকী ৰৈছিল এইখিনি আপোনালোকে ভালদৰে থৈ দিব, পিছত খুৰমা তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰিব পাৰিব। এয়া মোৰ খুৰমাৰ ৰেচিপিটো হৈ গ'ল। বনাবলৈ একেবাৰে ইজি হয় আৰু খাবলৈও বজাৰৰ পৰা কিনি অনা খুৰমাতকৈ বেছি ভাল হয়। আপোনালোকেও ঘৰতে এনেকৈ তৈয়াৰ কৰি চাবচোন। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকৰ ওচৰলৈ আকৌ আহিম। আজিলৈ বিদায় লৈছোঁ।